গাইজ খবৰ কেনেকুৱা? নিশ্চয় ভাল, মোৰো ভাল। মানুহজনে কাম এটাৰ কাৰণে যাব, ময়ো যাম, মানে ওলাই আছোঁ ধুনীয়াকৈ। আৰু সোৰাইঘাট দলংখন মানে দেখা পাম আজি ফাৰ্ষ্ট টাইম। মই সেইকাৰণে ভাবিলোঁ আপোনালোককো অলপ ভিডিঅ'টো দেখাই দিওঁ। কি পাওঁ দেখাম, অলপ চেষ্টা কৰিম দেখাবলৈ। আৰু এয়া চাওকচোন কি সুন্দৰকৈ লাগি আছে আমকেইটা, চাপতে লাগি আছে, মৰম লাগিছে ইমান। এতিয়া বোলো গৈ থাকোঁ, আপোনালোকক দেখাই থাকিম কি হয়। আৰু ঘৰৰ পৰা ওলাই আহি দেখিলোঁ হাতী বাবু দুটা দেখিলোঁ। এয়া চাওকচোন কি সুন্দৰ লাগিছে দেখিবলৈ, সঁচাই বহুত ভাল লাগিল দেখি। ভাবা নাছিলোঁ যে তেনেকৈ দেখা পাম বুলি তেওঁলোকক, বহুত ভাল লাগিল। আমি এয়া যোৰাবাট পালোঁ আহি। চাওঁ কি সুন্দৰ জেগা, একদম চব চাইডে তেৰা তেৰিকৈ গৈ আছোঁ। আৰু কিবা এটা কৈ দিয়ক আকৌ। আৰু আমি গৈ আছোঁ, জেগাখিনি চাওকচোন কি সুন্দৰ। এয়া চাওক কি সুন্দৰ লাগিছে জেগাখিনি দেখিব। চব চাইডে মানে পাহাৰ আছে, চাই থাকো। গাড়ীখনত তেল ভৰাই লৈছে, এয়া আমি বহি আছোঁ, তেল ভৰাই আছোঁ গাড়ীখনত। আৰু এয়া খানাপাৰাত তেল ভৰাই আছে, চব তেল ডিপুত। এনেদৰে অলপ অলপ দেখাই যাম আপোনালোকক, চাই থাকিব। এয়া আমি এতিয়া জালুকবাৰী পালোঁ আহি। গাড়ী বহুত জাম লাগি আছে একদম। গুৱাহাটীৰ জালুকবাৰীটো গাড়ীৰ পৰা ইমান জাম, মানে ভয়ে লাগিছে গাড়ী। যিমানে যি নহওক আমি গাঁৱত থকা মানুহ, যেতিয়া বাহিৰত ওলাই যাওঁ তেনেকুৱা দেখিলে অলপ ভয়। আৰু এই শিলখিনি চাওকচোন পাহাৰৰ ওপৰত কেনেকৈ ভাঙি দিছে, দেখিব ভাল লাগে। এইখন অভাৰব্ৰিজখন চাওক, সুন্দৰ লাগিছে দেখিবলৈ। চাওকচোন এয়া ভূপেন হাজৰিকা সামাজিক ক্ষেত্ৰ। এইখন সোৰাইঘাটৰ দলং হয়, এয়া চাওকচোন। এখন নতুনখন হয়। আৰু এটা বস্তু চাওক, এই পাহাৰখন চাওকচোন কি সুন্দৰ লাগিছে। আপোনাক যি পাওঁ আপোনালোকক দেখাই গৈ থাকিম, চাই থাকক আপোনালোকে। ইমান লাম্বা, বহুত লাম্বা হয়। এখন চাওকচোন পাহাৰখন ইমান সুন্দৰ লাগিছে দেখিবলৈ, মোৰ ভাল লাগিলে, সেইকাৰণে আপোনালোকক অলপ দেখাই দিলোঁ। মানুহজনে ভাইটিয়ে মানে পেচাব কৰিবলৈ গৈছে আৰু মই গাড়ীত বহি আছোঁ। একদম মানে মাথাটো বিষাইছে আৰু বমি বমি ভাৱটো আহিছে। নাজানো কিহৰ কাৰণে বেছি দূৰ যাব নোৱাৰা হ'লোঁ মই। মাথাটো খুব বিষাইছে, বমি বমি লাগিছে, সেইকাৰণে আহিছে সিহঁতে। এতিয়া আৰু গৈ থাকোঁ, কি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম, আপোনালোকে চাই থাকিব। এয়া বাইহাটা চাৰিআলি পালোঁ আহি আমি। এতিয়া হোটেলত কিবা এটা খাবলৈ সোমাইছোঁ। এয়া চাওক, অৰ্ডাৰ দি দিলোঁ। এতিয়া কি দিয়ে আমি দেখাই থাকিম, আপোনালোকক চাই থাকিব। এতিয়া আহি গ'ল ভাত অৰ্ডাৰ দিছিলোঁ, আহি গ'ল। আমিতো ৰাতিপুৱাই ভাতেই খাওঁ। কি দিছে আপোনালোকক দেখাই আছোঁ। কণী আমলেট কৰিবলৈ দিছোঁহে এতিয়া।
Bayar sini. Bayar sini. Nah, aja. এতিয়া খাই লওঁ, খাই পেলাই লগ পাই আছোঁ আপোনালোকক। মানুহজনৰ কাম হৈ গ'ল, এতিয়া আহি আছোঁ আৰু ভাবিছোঁ হোটেলত সোমাই চাহ অলপ খাম বুলি। আপোনালোকক দেখাম। যোৰাবাট পাম এতিয়া। মই এয়া পৰঠা অৰ্ডাৰ দিলোঁ আৰু ৰসমলাই অৰ্ডাৰ দি দিলোঁ আৰু খোৱাটোৱে মেইন নহয় জানো বাৰু। এয়া চাওক, একদম মানে ৰখিয়ে থকা নাই, একদম মানে আনি দিয়াৰ লগে লগে খালোঁৱে, আৰম্ভ কৰিলোঁৱে। লগতে পিঁয়াজ অকণ খাই দিছোঁ, ভাল লাগি যায়, বহুত ভাল লাগে পিঁয়াজ খাবলৈ মোৰ পৰঠাৰ লগত, ভাল লাগিছে মানে। আৰু এইফালে ভাইটিক দি দিলোঁ খাবলৈ। তাৰপিছত মানুহজনে সুধিছে খোৱা খোৱা বুলি কৈছে, সেইকাৰণে মানে মই হাঁহি দিলোঁ আৰু ইয়াৰ পিঁয়াজ অকণ খাই লৈছোঁ। মই বহুত ভাল পাওঁ পৰঠাৰ লগত পিঁয়াজ খাই। আৰু আপোনালোকে নাভাবিব মই বাই বাই দিয়াৰ কাৰণে ভিডিঅ'টো ৰাখিছোঁ বুলি, মানে খাই লওঁ বুলিহে, পিছত লগ পাম বুলি বাই বাই দিছিলোঁ। হোটেলত খাই কৈ আহি গ'লোঁ, তামোল চালি আহিলোঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই লাইক কমেণ্ট কৰিব, যিসকল নতুন ফ্ৰেণ্ড ছাবস্ক্ৰাইব কৰি দিব, আহিবলগীয়া নতুন নতুন ভিডিঅ'খিনি পাব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ, বাই বাই।